ডিফুস্থিত কাছা খেলপথাৰ ছাত্ৰ-ছাত্ৰীৰ চিত্ৰাংকন প্ৰতিযোগিতা আজি পুৱা 11 বজাৰ পৰা ডিফুস্থিত কাছা খেলপথাৰ ছাত্ৰ-ছাত্ৰীৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হয়। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে 100ৰো অধিক ছাত্ৰ-ছাত্ৰী। প্ৰতিযোগিতাখনত ক্লাছ 8, 9, 10, 11 আৰু 12ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উপস্থিত থাকে সাংসদ হৰেণ সিং দে, কাৰ্যবাহী সদস্য ৰিচাৰ্ড টব্বি, মাধুৰাম লেগ্ধে, জনি টিমুং আৰু কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল। যে বিশেষকৈ আমাৰ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ 10 ছাত্ৰ-ছাত্ৰীয়ে হওক, ক্লাছ 9 ছাত্ৰ বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰে হওক বা ডিগ্ৰী, যে বিশেষকৈ ইলেকশ্যনৰ আগমুহূৰ্ত ছাত্ৰ-ছাত্ৰীসকলে বহুতো মানে হেঁচা বা প্ৰেছাৰ মানে পৰিয়াল ফালৰ পৰা, গাৰ্জেন পেৰেণ্ট ফালৰ পৰা মানে পায়। আৰু সেই প্ৰেছাৰ পোৱাৰ কাৰণে যিসকল ছাত্ৰ-ছাত্ৰী মানে তীক্ষ্ণ বুদ্ধি আছে, তেওঁলোক চোকা আছে, তথাপি তেওঁলোকে এই প্ৰেছাৰটো মানে তেওঁলোকে এবজৰ্ব কৰিব নোৱাৰি, তেওঁলোকে পৰীক্ষাত ভালকৈ লিখিব নোৱাৰে, ফলাফলটো ভাল আনিব নোৱাৰে। গতিকে সেই সমস্যাটো দেখি আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰেছাৰ মুক্ত কৰিবৰ কাৰণে আজি বিশেষকৈ জানুৱাৰী মাহৰ 23rd মানে এতিয়া আৰ্ট এণ্ড পেইণ্টিং কম্পিটিশ্যন ছাত্ৰ-ছাত্ৰীৰ মাজত এই প্ৰতিযোগিতাটো দিছে। আৰু ইতিমধ্যে আমাৰ এই কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টীৰ মানে লগতে আমাৰ কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন আৰু কাফাকা সকলো মিলি পেলাই এই কম্পিটিশ্যনটো ৰখা হৈছে। আৰু আশা কৰিছোঁ আমাৰ এই কম্পিটিশ্যনৰ পৰা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিসকলে আহিব মানে সমগ্ৰ ভাৰতবৰ্ষত যাতে ফাৰ্ষ্ট প্ৰাইজ বা ছেকেণ্ড প্ৰাইজ পায় তাৰ কাৰণে মই আশা কৰিছোঁ আৰু তেওঁলোকক মই আশীৰ্বাদো দিছোঁ। এনেই ক্লাছ 9, 10, 11 আৰু 12 এতিয়ালৈকে আহি আছে, এতিয়া প্ৰায় নিয়াৰ এবাউট 100 হৈছে, এতিয়া আহি আছে। ক্লাছ 10 আৰু 12ৰ তেখেতসকল ল'ৰা ছোৱালীবোৰ বহুত টেনশ্যন হয় এক্সামত, বা সেইটো টেনশ্যনটো ইজ কৰিবলৈ সহজকৈ ল'বলৈ কিছুমান মন্ত্ৰাছ তেখেতে প্ৰদান কৰিছে, ওলাই আনিছে। সেইটো মন্ত্ৰৰ ভিতৰত সেইটো মন্ত্ৰ লৈ পেলাই এটা এক্সাম ৱাৰিয়াৰ্ছ বুলি এটা আৰ্ট কম্পিটিশ্যন আৰু পৰীক্ষা পৰ চৰ্চা সেইটো প্ৰগ্ৰাম ইনিচিয়েটিভ লৈছিলে। আৰু সেইটো পৰাই এইটো এটা আমাৰ প্ৰগ্ৰাম হ'ল, সেইটো হ'ল আৰ্ট কম্পিটিশ্যন স্পেচিয়েলি ফৰ ক্লাছ 9 to 12 ষ্টুডেণ্টছৰ। সেইটোৱে আজি আমি কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যন গ্ৰাউণ্ডত আমি আৰ্ট কম্পিটিশ্যন পাতিছোঁ। ইয়াত বিভিন্ন স্কুলৰ পৰা কাৰ্বি আংলং স্কুলৰ পৰা আহিছে সকলো ষ্টুডেণ্টছবোৰ। আৰু স্পেচিয়েলি আমি অৰ্গেনাইজিং কমিটি তৰফৰ পৰা চবৰ ষ্টুডেণ্টক অহাৰ বাবে আমি ধন্যবাদ দিছোঁ। লগতে আমাৰ ছাৰ আছে, তেখেত আমাৰ কনভেনাৰ, মই কনভেনাৰ, আৰু আমাৰ এপি ছাৰো আছিলে। এইটোৱে আশা কৰিছোঁ যে এইটো ড্ৰয়িং কম্পিটিশ্যনটো, আৰ্ট কম্পিটিশ্যনটো ষ্টুডেণ্টছবিলাকৰ মাজত থ্ৰু ইউ মানে মিডিয়া পাৰ্চন যাতে যায়, মেছেজটো যায় যে এক্সামটো আমি উই হেভ টু টেক ইট এজ এ ফেষ্টিভেল। আমি টেনশ্যন ল'ব নালাগে, বহুত টেনশ্যন ফ্ৰী আমি ভালকৈ প্ৰিপেয়াৰ কৰিলে উইল বি এবল টু কাম আউট ইন ফ্লাইং কালাৰ্ছ ইন আৱাৰ এক্সাম। সেইটোৱে